নিউজ 18 বাতৰিৰ স্বীকাৰ কৰি ৰাজনীতিত যোগদান নিশ্চিত কৰিলে পৰমানন্দ ৰাজবংশীয়ে অগপত যোগ দিবলৈ উৎসুক হৈ থকা পৰমানন্দ ৰাজবংশী বিজেপি যোগদানৰ পৰামৰ্শ তৰুণ গগৈৰ সাহিত্য সভাইৰ ৰাজনীতিত যোগ দিব পৰমানন্দ ৰাজবংশীয়ে শনিবাৰে নিউজ 18ত সম্প্ৰচাৰিত হৈছিল এই বাতৰি 12 ঘণ্টাৰ পাছতে পৰমানন্দ ৰাজবংশীৰ স্বীকাৰোক্তি মই ৰাজনীতিত যোগ দিম মই ভাবিছো কিন্তু কোন দলত যোগ দিব পৰমানন্দ ৰাজবংশীয়ে এই প্ৰশ্নৰ পোনপটীয়া উত্তৰ নিদিলেও পৰমানন্দ ৰাজবংশীৰ মুখত আখৈ ফুটাদি ফুটিল জাতীয়তাবাদৰ কথা জাতীয়তাবাদী চিন্তা চৰ্চাক অগ্ৰাধিকাৰ দিয়া জন্ম দিয়া সেই দলৰ সৈতে মই নিশ্চয় মানে আপোচ কৰিব লাগিব এই কাৰণে যে আপোচ কৰিলেহে আপো তাৰ পথটো ওলাব আৰু লগে লগে এটাও কথা যে সমস্যাটো কিন্তু ৰাষ্ট্ৰীয় সমস্যা মোৰটো বহু পৰিমাণে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰ জড়িত হৈছিল সদৌ অসম মানে ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে আৰু অসম সাহিত্য সভা হিচাপে গতিকে মোৰ নিজৰ এটা অভিজ্ঞতা আছে আৰু ৰাজনৈতিক সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব পৰমানন্দৰ মতে প্ৰতিটো ৰাজনৈতিক দলতে আছে জাতীয়তাবাদী চিন্তাৰ লোক জানো যে প্ৰতিটো দলতেই কম বেছি পৰিমাণে আমাৰ ৰাজনৈতিক মানে যিবিলাক নেতা আছে পালি নেতা আছে সকলোৱে কিন্তু আঞ্চলিকতাবাদী জাতীয়তাবাদী চিন্তা চৰ্চা বা ধাৰা অন্তৰ আছে সেইসকলক লৈ পেলাই মই এটা কৰাৰ মন আছে মোৰ এই ভাষ্যৰে সকলো দলত যোগদানৰ বাট মুকলি কৰি ৰখা পৰমানন্দই ক'লে সন্মান সহকাৰে আমন্ত্ৰণ পালে যোগ দিব পাৰে যিকোনো দলত যদি কোনোবা ৰাজনৈতিক দলে সন্মান সহকাৰে যদি আমাক আমন্ত্ৰণ কৰে তেতিয়াহ'লে এই গোটেইবিলাক দিশ মই চালি জাৰি চাই মই জানো অসম গণ পৰিষদৰ লগতে বিজেপি আৰু ছাত্ৰ সন্থাৰ পৰাও হেনো নিমন্ত্ৰণ পাইছে পৰমানন্দই সকলো ৰাজনৈতিক দলেই বিজেপিয়ে হওক অগপই হওক বা কংগ্ৰেছেই হওক বা আমাৰ অন্যান্য যিবিলাক জোটবন্ধন সকলোৰে ফালৰ পৰা মোলৈ আহিছে হয় সদৌ অসম ছাত্ৰ সন্থাৰ পৰা হৈছে তৎসত্ত্বেও পৰমানন্দৰ প্ৰথম পছন্দ অসম গণ পৰিষদ নিজকে সদৌ অসম ছাত্ৰ সন্থাৰ একনিষ্ঠ সেৱক বোলা পৰমানন্দ ৰাজবংশীয়ে হেনো জন্ম দিছিল অসম গণ পৰিষদ অগপৰ যিটো মই জন্ম দিছিলোঁ কিয় জানো মোৰ মনত এনেকুৱা এটা ভাৱ হয় অগপৰ জন্ম দিছিলোঁ অগপ কোনোবাই তাৰ্যপুত্ৰ কৰিব খুজিছে কিন্তু মই আকৌ কি মই সেইটো পক্ষপাতি নহয় অগপ যদি কিবা কাৰণত যদি অকণমান মানে কিবা তেওঁলোকৰ বিপথে যদি গৈছে মই ভিতৰত সোমাই আমি সকলোকে লৈ শক্তিশালী কৰাৰ পক্ষত কিন্তু মই আছো আনফালে পৰমানন্দ ৰাজবংশীৰ সম্পৰ্কত তৰুণ গগৈৰ টিপ্পনী অগপত যোগদান কৰাতকৈ বিজেপিলৈ যোৱাই ভাল পৰমানন্দ অবগত জইন কৰাতকৈ বিজেপিত জইন কৰাই ভাল অবগত পাৰ্টি এটা আছে জানো কিন্তু এটা বিজেপি পাৰ্টি এইটো শ্ব' এটা কৰি আছে পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিব খোজা অগপ দলৰ অস্তিত্ব আছেনে বুলিও প্ৰশ্ন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিয়ে যিটো লয় সেইটোৱে ষ্টেণ্ড এতিয়া তোমাৰ পাৰ্টি আছে ক'ত বুজানে বিজেপিৰ কথা মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট